ৰূপহীঘাটত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। ৰূপহীঘাটৰ পুথিখাইটিৰ গুণাবাৰীত সংঘটিত হৈছে এই চুৰিকাণ্ড। শামছুল হকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান। নগদ 1 লাখ টকাৰ লগতে 4 লক্ষাধিক টকাৰ অলংকাৰ লৈ চোৰ উধাও। ঘটনা সন্দৰ্ভত ৰূপহীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। ৰূপহীঘাটৰ পৰা ইনামুল হকৰ ৰিপৰ্ট, NA News 24। আপোনাৰ ধৰক মোৰ ঘৰত দুটা, এটা হ'ল শ্ব'কেছ, এটা গডৰেজ ভাঙিছে। একটা ঠাইত আছিলে 53,000 ছটকীয়া ছটা এক্সট্ৰা আছিলে, আৰু এইটোত আছিলে 200 কম 22,000 টকা, মানে 22,200, তাৰমানে 21,800। আৰু কি আছিলে? আৰু সোণৰ অলংকাৰ আছিলে, 4যোৰ কাণফুলি আছিলে। মোৰ বাচ্চাৰ এটা 5 আনা সোণৰ চেইন এটা আছিলে সৰু, আৰু এটা আঙুঠি আছিলে, পিছে সোণৰ 2খন খাৰু আছিলে, আৰু 400মান বা আধা কেজিমান ৰূপ হ'ব। পায়েল আছিলে, ৰূপৰ পায়েল, চেইন, এইটো আমাৰ লাগিব বাজু বুলি কয়, এইটো ইয়াত পিন্ধে কমৰত। আজি হৈছে ঘটনাটো? সন্ধিয়া টাইমত হৈছে। সন্ধিয়া টাইমত ধৰক 11টাৰ পৰা আমি ল'ৰাটোক লৈ পেলাই 1টা বজাতে ঘৰ পাইছোঁ। তাৰ আলি ক্লাছ আপোনালোক ঘৰত নাছিলে? দুটাই কোনেও ঘৰত নাই। আচ্ছা, এইফালে তালা লগোৱা, পিছপিনে তালা লগোৱা। এইটো তালা ঠিকে আছে, সেই পিছপিনে তলাটো ভাঙি পেলাই সোমাইছে। অঁ, পিছপিনে তলাটো ভাঙি পেলাই সোমাইছে। এই গাঁওখনৰ নাম কি আছিলে? এই গাঁওখনৰ নাম? গাঁওখনৰ নাম পুতিকাটি গুণাবাৰী। FIR দিছে আপোনালোকে? এজাহাৰ দিছে? এজাহাৰ দিছোঁ। এজাহাৰ দিয়াত আমাৰ ৰূপহী প্ৰশাসনে আৰক্ষী আহি পেলাই তদন্ত কৰিলে। তদন্ত কৰাত আমি অলপ জানিব পাইছোঁ, আগে পিছে চুৰ কৰিছে, আৰু মোৰ ঘৰৰ পৰা মোৰ মোবাইল এটাও নিছিলে, আকৌ পাতি এটা নিছে, এইফালে ৰড আছিলে 1 কুইণ্টেলমান। মানে সেই চুৰটোক আপোনালোকৰ কিবা গম পাইছে জানো? আগৰ পৰাই সেই চুৰি কৰি থাকে, মানে আৰু এইদিনাখন এই আমাৰ ঘৰৰ ওচৰৰ এটা বা মটৰ এটা লৈ গ'ল, মটৰটোকো তাত ধৰা পৰিছে, আকৌ আনি দিলে। মোৰ মোবাইলটোও দিছে, কিন্তু ৰডটো আৰু পাতিটো দিয়া নাই। আপোনাৰ নাম? শামছুল হক।